Hello students, মোৰ নাম হৈছে ভাস্কৰ আৰু তোমালোকক সকলোকে স্বাগতম জনাইছো ক্লাস 10 ৰ ষ্টুডেন্ট যদি আছা তেতিয়া ভিডিওটো কোৱালিটি চাই গৈ থাকা তুমি যদি ক্লাস 10 ৰ হয় তোমাৰ কাৰণে এইটো বহুত ইম্পৰ্টেন্ট ভিডিও হয় আৰু লগতে আজি আমি যেটো এক্সাৰসাইজ 3.2 কৰিবলৈ গৈ আছো সেই টাইটেল নাম হৈছে দুটা চলকৰ ৰৈখিক সমীকৰণ আৰু সেই দুটা চলকৰ ৰৈখিক সমীকৰণৰ আছে এক্সাৰসাইজ 3.2 কুৱেশ্যন নম্বৰ আমি 3 কৰিবলৈ আগবাঢ়িছো Question number 3 to dia আছে যে সংগত নে অসংগত উলিওয়া মানে a1 by a2 b1 by b2 c1 by c2 এখিনি উলিয়াই পেলাই আমি এই যেটা এইটো এটা রৈখিক সমীকৰণৰ জোৰ দিয়া আছে নহয় জানো এইটো এটা রৈখিক সমীকৰণ এইটো এটা ৰৈখিক সমীকৰণ মানে এজোৰ ৰৈখিক সমীকৰণ দিয়া আছে আমি সেই ৰৈখিক সমীকৰণৰ যেটো এজোৰ ৰৈখিক সমীকৰণ দিয়া আছে আমি তাৰ পৰা দুটা লাইন পাম দুটা ৰেখা পাম সেই ৰেখা দুটা কটাকটি কৰিব যদি কটাকটি কৰে তেতিয়া হলে সংগত হ'ব আৰু যদি কটাকটি নকৰে তেতিয়া অসংগত হ'ব মানে আমি জানো যে a1 by a2 b1 by b2 c1 by c2 ভিডিও যাব পাৰো ইয়াৰ পৰা আৰু ইয়াৰ পৰা আমি কি কৰিব লাগিব সংগত হয় নে নহয় আমি সেইটো বিচাৰ কৰিব লাগিব এটা চোৱা যেহেতু ইয়াত দিয়া আছে কেনেকৈ কৰিম সংগত যদি সংগত হয় কেতিয়া সংগত হ'ব চোৱা a1 by a2 not equal to b1 by b2 হলে সংগত হয় আৰু সংগত হয় এইটো শর্ত কি আছিল a1 by a2 is equal to b1 by b2 is equal to c1 by c2 হলে সংগত হয় আৰু অসংগত হোৱা শর্তটি কি আছিল a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 এই কন্ডিশনটো স্যাটিসফাই কৰিলে কি হয় অসংগত এতিয়া আমি এই a1 b1 c1 উলিয়াই চাও তো ইয়াত চোৱা আমি a1 by a2 ভিডিও কিমান হ'ব ইয়াত চোৱা a1 ৰ জেগাত আছে 3 a2 জেগাত কি আছে 2 3 by 2 b1 ৰ জেগাত কি আছে b1 by b2 উলিয়াই চাও b1 ৰ জেগাত কি আছে 2 b2 জেগাত কি আছে 3 b2 জেগাত 3 হয় b2 জেগাত কি আছে -3 আছে সো -3 c1 by c2 দিয়া চাও c1 by c2 দিয়াছো c1 by c2 ভিডিও কিমান হ'ব c1 ৰ জেগাত আছে 5 আৰু c2 জেগাত কি আছে 7 ওকে তো c1 আৰু c2 জেগাত কি আছে কি উলিয়াই ললো a1 by a2 b1 by b2 c1 by c2 আমি উলিয়াই ললো এতিয়া আমাৰ ডাইৰেক্ট কামত আগবাঢ়ো এতিয়া আমি ডাইৰেক্ট প্ৰসিড কৰিম এইটা এতিয়া আমাৰ কাম কি হ'ব আমি যেহেতু a1 by a2 b1 by b2 c1 by c2 ভ্যালু পালোই এতিয়া চোৱা 3 by 2 আৰু 2 by -3 দুইটা সমান জানো নহয় সো আমি কি লিখিব পাৰো this not is equal to this যেহেতু এটো আৰু এটো সমান নহয় এটো not is equal to এটো সো লিখি দিব পাৰো a1 by a2 কি পালো not is equal to b1 by b2 নহয় জানো a1 by a2 not is equal to b1 by b2 এটোই পালো সো এতিয়া আমি কি কৰিব পাৰিম যদি a1 by a2 not is equal to b1 by b2 এটো কি হোৱা শর্ত আছিল আমি কৈছিলো মই সংগত হোৱা শর্ত আছিল হেন্স দিয়া থকা ৰৈখিক সমীকৰণটো সংগত লিখি দিব লাগে সংগত ওকে তো ফার্স্ট সংগত হ'ল তো সেকেন্ড কুৱেশ্যনটো লাগ বহুত ইজি হয় না সংগত অসংগত বিচাৰ কৰাটো একদম ইজি কাম হয় খালি অলপ কেয়াৰফুল হ'ব লাগে যাতে আমি কোনটা সাৱধানে কৰিব লাগে নহলে ভুল হৈ যোৱাৰ চান্স থাকে তো কুৱেশ্যন নম্বৰ আমি এটা ভাল কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ আমি 5 টো কৰো 5 টো 4 by 3x plus 2y is equal to 8 5 to 4 by 3x plus 2y is equal to 8 2y is equal to 8 আৰু দিয়া আছে 2x plus 5y is equal to 12 2x plus 5y is equal to 12 এটো দিয়া আছে আমি কেনেকৈ কৰিম চাও ঠিক একেই আগতে একেই সিস্টেম একেই আমি কৰি গলে হ'ল কেনেকৈ কৰিম যে a1 by a2 উলিয়াই কি পাম
4/3 a1 ৰ ভ্যালু কিমান 4/3 আৰু a2 ভ্যালু কিমান 2 আৰু a2 যদি আমি ইফালে ফাৰ্দাৰ প্ৰসিড কৰো কি পাম 4/3 ডিভাইডেড বাই 2 তাৰ মানে 4/3 এই হৰণ চিনটো উঠি এটো হৰণ চিন ই উঠি পেলা পূৰণ হৈ যাব যদি হৰণটো পূৰণ হৈ যায় ইউ দুটি খাই যাব 1/2 হৈ যাব 2 আছে 1/2 হৈ যাব তো কি হ'ব 2 2 গুচি গ'ল আমি কি পাম 2/3 পাম হল এতিয়া b1/b2 উলিয়াই চাওঁ b1/b2 b1 ৰ জেগাত 2 আছে b2 জেগাত কি আছে 3 আছে সো হ'ব a1/a2 is equal to b1/b2 এটো 2/3 এটো 2/3 পালো এটা c1/c2 উলিয়াই চাওঁ c1/c2 উলিয়াই দি চাওঁ 8/12 8 divided by 12 আমি যদি 4 এ হল 4 গুণা 4 গুণা আর এটো গজব হোক a1/a2 is equal to 2/3 b1/b2 is equal to 2/3 c1/c2 is equal to 2/3 that means what hence a1/a2 is equal to b1/b2 is equal to c1/c2 और যদি এটো হয় কি হৈছিল যেহেতু গোটেই কিটা অনুপাতে সমান এটো ক্ষেত্ৰত কি হৈছিল ৰেখা দুডাল এর আলোর উপরে দাঁড়ালে মিলি যাব ইডালে কিডালে আৰু কি হ'ব অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব এটো মানে কি সংগত সমাধান আছে সো এটো ভিডিও সংগত ওকে এটো সংগত এটা কথা হল কি এটো ডাইরেকশন মই কৰিলো তোমালোকে যদি এখিনি কোতে বুজি পোৱা নাই মই আগৰ যেকিটা লেকচাৰ ভিডিও আছে সেই লেকচাৰ ভিডিও কিটা তোমালোকে চাই যেহেতু আগৰ লেকচাৰ ভিডিও কিটা হৈছে ইন্ট্ৰোডাকশন ভিডিও আৰু সেই ইন্ট্ৰোডাকশন ভিডিও কিটা ভেৰি ইম্পৰ্টেন্ট হয় এজন ষ্টুডেন্টৰ কাৰণে চেপ্টাৰটো বিষয়ে ভালকৈ বুজি ল'ব কাৰণে সো মই আশা কৰোঁ তোমালোকে সেই ইন্ট্ৰোডাকশন ভিডিও কিটা চাই ইয়াৰ লেকচাৰ আমাৰ আগৰ যেকিটা লেকচাৰ আছে চাই ল'বা তো মই ভাবো হেল্পফুল হ'ব তোমালোকৰ কাৰণে আৰু এনে ধৰণে মই ভিডিও বনাই দিম যদি ভিডিওটো চাই তোমালোকে বুজি পাইছা যদি কামত আহিছে বুলি ভাবিছা তেতিয়াহ'লে লাইক এটা কৰি পেলাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা যাতে আহি থকা ভিডিওবিলাক তোমালোকে পায় তো সেইটো কৰিবলৈ নাপাহৰিবা তো ইয়াতে ঠিক আছে আজিলৈ ইমানতে সামৰিছোঁ তো নেক্সট ক্লাছত আমি আকৌ লগ পাম থেংক ইউ